নমস্কাৰ, গুড মৰ্নিং বন্ধু বান্ধৱীসকল। আজি আকৌ আপোনালোকৰ মাজলৈ মই নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি হৈছে মেডাম মেফি। মেডাম মেফিনো কি, মেডাম মেফি মানে কি, আৰু মেডাম মেফি কোনবোৰ জনজাতীয় লোকে পালন কৰে আৰু কেনেধৰণৰ পৰম্পৰা নীতি নিয়ম আছে আপোনালোকক অলপমান মই ক'বলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ কণ্টিনিউ চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া ব'লকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মেডাম মেফি উৎসৱটি টাই আহোমসকলে পালন কৰে। মেডাম মেফি দুই ধৰণে পালন কৰা হয়, ঘৰুৱাভাৱে আৰু ৰাজহুৱাভাৱে। ঘৰুৱাভাৱে পাকঘৰত পালন কৰে, অৰ্থাৎ ৰান্ধনি ঘৰত এটা ফকাম নামৰ সূতা থাকে। এই সূতাটোত তেওঁলোকে নৈবদ্য আগবঢ়ায়। আৰু মেডাম মেফি মানে হৈছে তৰ্পণ কৰা আহোম ভাষাত, আৰু আমাৰ অসমীয়া ভাষাত হৈছে আদৰ সাদৰ কৰা। দাম মানে হৈছে মৃতক আৰু ফ্ৰী মানে হৈছে দেৱতা। অৰ্থাৎ তেওঁলোকৰ পূৰ্বপুৰুষসকলক 31 জানুৱাৰীৰ তাৰিখটোত অৰ্থাৎ মেডাম মেফিৰ দিনটোত তেওঁলোকৰ উদ্দেশ্যে অৰ্থাৎ পূৰ্বপুৰুষৰ উদ্দেশ্যে তেওঁলোকে পূজা আগবঢ়ায়। তেওঁলোকে ভাবে যে তেওঁলোকে হৈছে তেওঁলোকৰ কাৰণে ভগৱান, অৰ্থাৎ পূৰ্বপুৰুষসকলে হৈছে তেওঁলোকৰ কাৰণে ভগৱান, আৰু তেওঁলোকে পৃথিৱীত সিদিনাখনে মাতে আৰু তেওঁলোকক আদৰ সাদৰ কৰে। উৎসৱটি 1228 খ্ৰীষ্টাব্দৰ পৰা হোৱা বুলি গম পোৱা গৈছে। এই পূজাভাগ প্ৰথমে আনিছিল মুন মায়া, তেওঁ দেওধাই আছিলে। তেওঁ এই পূজাভাগ প্ৰথমে অনা বুলি গম পোৱা গৈছে। এই পূজা প্ৰথমে পালন কৰা হৈছিল দীপামৰ বুঢ়া ডাঙৰীয়া থানত। এই পূজাত 8কোণীয়া মন্দিৰৰ নিচিনা এটা বনাই লয় আৰু তাত 8খন মেহেঙা, এইটো হৈছে আহোম ভাষা, আমাৰ ভাষাত হৈছে শৰাই দিয়ে। আৰু আহোমৰ ধৰ্মপুথিত পাক পেন কাকা এইখন তেওঁলোকে তাতে স্থাপন কৰি পূজাভাগ আগবঢ়ায়। এই উৎসৱটি বহুদিনৰ পৰাই পালন কৰা হৈছে। দেওবুৰঞ্জী মতে যেতিয়া লেণ্ডন দেৱতাই ফুংলেং আৰু ফুংলুক পৃথিৱীলৈ পঠাইছিল, তেতিয়া জাচিংভাই উপদেশ দিছিল। জাচিংভা অৰ্থাৎ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী। তেওঁ কৈছিল যে তোমালোক পৃথিৱীত গৈ উমফা, ফুৰালুং আৰু মেডাম মেফিক গোটেইকেইটা দিন পালন কৰিবা। তেতিয়াৰ পৰাই প্ৰচলন হৈছিল এই মেডাম মেফি। এইবিলাক কথাক বহুতে ক'ব খোজে যে এইটো এটা কাল্পনিক চৰিত্ৰ, কিন্তু আন বহুতে লোকে ক'ব খোজে যে হোমৰ জখলা বুলি। আৰু এতিয়া কেনেকৈ পালন কৰে, তেওঁলোকে পানী, বেলি, জোন দেৱতা, সৰস্বতী, আকাশ, পৃথিৱীৰ লগতে আন বহুতো দেৱতাসকলক পূজা অৰ্পণ কৰে। তেওঁলোকে এখন চাং পাতে আৰু তাত দেৱতাসকলৰ বাবে পূজা অৰ্পণ কৰে। আৰু ইয়াতে কণী, হাঁহ কুকুৰা আদি দি পূজা কৰে। আৰু মেডাম মেফি বিভিন্ন জেগাত বিভিন্ন ধৰণৰ নীতি নিয়ম পালন কৰা হয়। আজিৰ ভিডিঅ' এইখিনি আছিল। নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই, লাভ ইউ অল।